শ্রী শ্রী কৃষ্ণায় নমঃ। পদ্মপুরাণ স্বর্গখণ্ড। মাধৱ বদতি শুনি উক সৃষ্টি কৰ, যিটো কলি যুগ মই কহুৱাত পৰ। অন্য ধৰ্ম কৰ্ম সবে বৰ্জিত হৈবন্ত, মোৰ নিজ ভক্তি কীৰ্তি ৰৈব সংসাৰত। সমস্তৰে জাতি কুল ব্যৱহাৰ গণ, অন্য ধৰ্ম কৰ্মে নাই তাহাৰ তাৰণ। দেৱৰ প্ৰতিমা গংগা আদি তীৰ্থ যত, মাহাত্ম্য তুতিবে ঘোৰ কলিৰ যুগত। হে সংকল্পত ভাৱ আশা কৰিয়া মনত, পুজিলে ক দেৱ দেৱী মানিয়া শাশ্বত। সেই সবে আশা পুজি বাকন পাৰয়, কলিৰ বলত সবে নিৰ্জীৱ আশ্ৰয়। হে শুনা বিধি কহিলো স্বৰূপ বচন, শিষ্য সবে নমানিবে ইষ্ট গুৰুজন। গুৰুৱে শিষ্যক শুদ্ধ ভাৱনে দেখিব, চাতু নাতু কৰি বহু দ্ৰব্য খুজিব। অজ্ঞানীয়ে নমানিবে বিশিষ্ট জনক, বেদে লাগ নলৈ বেক উত্তম বিপ্ৰক। কলি যুগে ভজি স্বৰ্গ সুখক নাপাই, ধন জন বিভূতিৰ ভোগকে চাই। বেদ জ্ঞানহীন বিপ্ৰ মন্ত্ৰহীন হব, পৰৰ্থে ক্ৰিয়া কৰি দ্ৰব্যক ভুঞ্জিব। সাগৰ শুকৰ সম হৈবে কদুৰ্জন
অজাতিৰ প্ৰতি সদা কৰিবে কমন শুনিও ক ব্ৰহ্ম লোভ মোহৰি পূজত অকালতে দেৱ দেৱী পূজিবে কজত তথাপি পূজন্তে সিটো নহৈব প্ৰসন্ন সাপ দিয়া নষ্ট কৰে সবদেৱ গণ পশু কছে দিয়া দেৱ তাক পূজা কৰে অনেক ঐশ্বৰ্য আয়ু কেশে বাঞ্ছা কৰে স্বৰ্গ সুখ ভুঞ্জি বহু পৰলোকে গৈ তথাপি নৰকে পৰে কহিলো নিশ্চয় ঘৰে ঘৰে সাধু সবে ধৰ্ম বখানিব অসুচি দ্ৰব্যক প্ৰতি গ্ৰহণ কৰিব সত্য গুণ এৰিবেক সদাচাৰ হত সত্য ৰজ তমু হৈব ৰাজচিহ্ন যত মন্ত্ৰীৰ অধীন হৈব যত ৰাজাশয় কুমন্ত্ৰীৰ বাক্য ধৰি বেক দুৰাশয় প্ৰজা হিংসী আগ্ৰহীয়া ধনক লৈ বেক দ্বন্দ্ব ভেদন জানিয়া অন্যে দ্বন্দ্বী বেক অসাধুৰ বংশে হুইব সাধুৰ উৎপন্ন ৰাজবংশী নুহি হুইব ৰাজাৰ লক্ষণ অল্প আয়ু অল্প বিদ্যা হৈব প্ৰাণী গণ ব্যাধিয়ে পীড়িত হৈব কুমতি লক্ষণ অপাত্ৰে হৈবে কপাত্ৰ দুৰ্জন সজন মন্ত্ৰীয়ে মন্ত্ৰী হৈব কহিলো বচন ধনতে সে আশা হৈব বিবাদত মন
ভাৰ্যাক মানিবে বন্ধু মৈথুন ভাৰ্যান মানিবে অত সুবুদ্ধি স্বামীক শান্তি ধৰ্ম নষ্ট ভজে অপাত্ৰ পতিক কনিষ্ঠে জ্যেষ্ঠক নিন্দে মূৰ্খহে ন বুলি পুত্ৰে নমানিব পিতৃ জানিবা মূলি সৱালে ন মানে বৃদ্ধ বুদ্ধিত মহত ভাৰ্যাৰ অধীন হইব সমস্ত জগত উত্তম কুলত হইব মূৰ্খৰ আভাস অজাতিত সৰস্বতী কৰিব বাস ৩২ লক্ষণ যিটো পূৰ্ণ কলে বৰ পৰম দৰিদ্ৰ হইব শুনাবিধি বৰ অতি স্বতন্ত্ৰে যিটো পৰস্ত্ৰীৰ ৰময় সেহিহে ঐশ্বৰ্যশালী কহিলো নিশ্চয় অসতি দীৰ্ঘায়ু সতি অল্পতে নিৰ্জান পণ্ডিতৰ মানসন্ন মূৰ্খৰ সন্মান দাতাবন্ত যিটো জন দৰিদ্ৰ হৈবন্ত পৰম দাতা যিটো সেহি ধনৱন্ত হে ৰামচৰ্য বিভূতি যাৰ নাথাকয় আতি সেহিহে অসাধু হইব সেহি অসন জাতি শাস্ত্ৰ কন জানি বহু বকিয়া ফুৰয় তাহানকে পণ্ডিত মানি বেকদুৰা অনুচিতে অন্যায়ৰ ধন পাইলে ৰংগ ধন কন পাইলে কৰে বিপৰীত খং
দান কৰে গিৰি গহ্বৰত সৈজাৰ উপৰে বৃষ্টি নহয় কিঞ্চিত সংসাৰৰ কামধেনু ধৰণী মণ্ডল শস্য খব হৰি বেক প্ৰাণীৰ কল অল্প ফল হইবে ক্ষুদ্ৰ হইবে বৃক্ষ গণ গ্ৰীষ্মত বাৰিষা হইবে বাৰিষাত আন যিটো দুষ্ট জন হইবে মহাবলৱন্ত সেহি জন কুলৱন্ত সেহি ধনৱন্ত জ্ঞানীৰ অপমান হইব মূৰ্খৰ সন্মান নিতান্ত মূৰ্খ যোগী সন্ন্যাসীও হইব গৃহস্থৰ নয় অনাবৃষ্টি দুৰ্ভিক্ষতে প্ৰজা হইব ক্ষয় অন্ন ৰবি কলে হইব বাতুলৰ নয় ভাই ভাই পিতা পুত্ৰে কন্দল কৰিব পৰস্ত্ৰী ধন অৰ্থে সধৰ মৰিব অল্প বিদ্যাৰ যি বহু বকিয়া ফুৰিব অল্প ধন হইব মহন তকন মানিব অল্প আয়ু অল্প তেজ তাকে কৰি আস মই কাল ৰূপে কৰো একতিলে নাখ মোৰ যশ কীৰ্তন শুনিও নুশুনিব কুকথা শুনিলে বহু আদৰ কৰিব হে বৈষ্ণৱক নিন্দি বহু উলংঘা কৰিব মুহুকন ভজি ক্ষুদ্ৰ দেৱক ভজিব সমীপত গুৰু কহে লিবজ্ঞজন তীৰ্থ শেষে বিব গয়া কৰিয়া গমন আকুল হৈ বেক ব্ৰহ্ম মুকনা দৰে
পদ উদ্ধার দেব ভজে নিরন্তরে। হে পিতা পুত্রে ভাই ভাই বঞ্চিত করিব, ভার্যা স্বামী ইষ্ট মিত্রে দ্রব্য হিব। অল্প দ্রব্য হইব থব গুপুত করিয়া, তাহাতে মোহিত হইব বিশ্বাস করিয়া। শুনিয়া ব্ৰহ্মাৰ মনে মিলিল সংশয়, কিয় কলি যুগে হেন বিপৰীত হয়। হৰি ৰাম ৰাম। কৃষ্ণ। বন্ধু পরম গুরু হে শ্রী কৃষ্ণায় নমঃ। বন্ধু পরম গুরু হে শ্রীমন্ত শঙ্কর। বন্ধু পরম গুরু হে মহাভাগবত। প্রথম দ্বিতীয় স্কন্ধে শরণ দুতয়, তৃতীয় চতুর্থে যার হুয়ে উদয়। নাভি দেখে পঞ্চমেশ স্থে বক্ষস্থল, সপ্তমে অষ্টমে কর কমল যুগল। কণ্ঠ দেখ নবমেদ, সমে যার তুণ্ড। একাদশে ললা তদা, দশে ভৈল মুণ্ড। হেন ভাগৱত মূৰ্তি অতি মনোহৰ, কমলক দৃশ বৰ্ণ শ্যাম কলেবৰ। ওম নমো ভগৱতে বাসুদেবায়। ওম নমো ভগৱতে বাসুদেবায়। ওম নমো ভগৱতে বাসুদেবায়। জগত ৰনাথ মহাহৰি, চিন্তি বেকতা যত্ন কৰি। প্ৰসন্ন বদন প্ৰফুল্ল, যেন কমল। অৰুণ নয়ন প্ৰকাশয়, পদ্ম কুসুমৰ গৰ্ভনয়। শ্যামল শৰীৰ যেন লয়ু তপল। শংখ চক্ৰ গদা
উত্থত কৌস্তভ প্রভাত রঘুর মকর কুণ্ডল কর্ণে জলে শ্রীবৎস প্রকাশে বক্ষস্থলে মাথে মণিময় কিরীটি ইয়ে মনোরম অমূল্য রত্নর গলে হার বাহুত অঙ্গদ চমৎকার আপাদ পর্যন্তে বনমা লা প্রকাশ অতীত তেজলে পিতবাস যেন অগ্নি করে পরকাশ উপরে তাহার মেখলা আতি খুব উরু দুই করি করণয় শরণে নুপুর জল কয় তরুণ বয়স প্রভু তখর বক্ষণ সমস্তে লোকৰ মহেশ্বৰ দেখি বাকয়াতি ৰুচিকৰ মননয়নৰ হৰিষ কৰা বৰ্ধন ভৃতয়নুগ্ৰহে ব্যাঘ্ৰ চিত্ৰ হৃদি পদ্মে আশা প্রতিনিত হেন ঈশ্বরক চিন্তিবে কসর্বক্ষণে খনুব শিশুতি থাকা হৰি খনু বেধাবন্ত লীলা কৰি হেনয় ভাৱনা কৰিবে কোৱাবে মনে সমস্তে চিন্তিয়া
অঙ্গ সয় চিন্তিবে হৃদিত করিয়া মননিষ্ঠ শরণ পঙ্কজ তাপহাৰী শোভে তাত চিহ্ন শাৰী শাৰী ধ্বজ বজ্ৰ জব কুশ আৰু শুনিও কসভা সদশয় কৃষ্ণ কথাইতো সুধাময় আলাস এৰিয়া ৰাত্ৰি দি নে কৰ্ণ গায়ো মুখে ৰাম কৃষ্ণ নাম পৰিহৰা সবে আন কাম দেখা ঘোৰ কলি ডুবায়াখে কেনে কৰি নাহি কয় কৰ্মই আস জানি সাধু সংগে কৰা বাস প্ৰযত্ন কৰিয়া ধৰা গোবিন্দৰ নাম কৃষ্ণৰ দাসৰ দাসনী কহে গোপাল চৰণ দ্বিজ যতনৰ নাৰী ঘোষিও কৰা ৰাম হৰি ৰাম ৰাম ভগৱন্ত নিগদতি সুনাম দেৱভূতি এহি ধ্যানে যিটো মুক্তি ভৈলা দেখা কোনে দেখে আৰু কিবা আছে কিবা নাই কিবা খনতে বসি ৰৈলা যেন মধ্যে মাতোৱাল কতিৰ বস্ত্ৰ কুশিতো আছে নাই একো নজানয় যাৱে পূৰ্ব কৰ্ম থাকে তাৱে প্ৰাণ ইন্দ্ৰি সমে দেহ পুনু নাখনুহি কয়
আছে কর্ম নাশ হইলে ভৌতিকে শৰীৰ পাৰে তেবে যোগী ব্ৰহ্মতমী লয় হেৰায়া সংসাৰ দুখ লভে ব্ৰহ্মানন্দ সুখ যেন জলে জলপ্ৰবে হয় এহি বুলি কৃপাময় মৌনে ৰহিল অন্ততয় দেখি দেবী পুষন্ত দুলাই श्रीकृष्णाय गोविन्दाय वासुदेवाय नमः श्रीकृष्णाय गोविन्दाय वासुदेवाय नमः श्रीकृष्णाय गोविन्दाय वासुदेवाय नमः मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिं यत्कृपातमहं वन्दे परमानन्द माधवा জয় নমো যাদবমা ধব জনার্দন জয় ঋষিকেশ সদা শিৱ সনাতন প্রণত তারণ নারায়ণ নিরাকার কৃষ্ণর শরণে কোটি কোটি নমস্কার নমো নমো ভগবন্ত ভকতর নিধি হরি স্মরণে আরম ভর হৌক সিদ্ধি মহাভাগবত কথা দশম স্কন্ধৰ বিৰোধী
শিলাপদ কৃষ্ণ কিঙ্কর শঙ্কৰ বুলুকৰ জোৰে শুনা সবে সভা সদ হুয়া কৰো মহা ভাগৱত পদ আমাৰ পদত কেহু নধৰিবা দুখ কৃষ্ণ কথা শুনি কৰা চিতক সন্তোষ ও শত কোটি জনমৰ মহাপাপ ছয় যিটো মনুষ্যৰ নিৰণ তৰে ভৈল ক্ষয় সিজনে কৃষ্ণ কথা শুনিবাক পাৰে পাপীৰ কাণত পাপে খুচি হেন তাৰে হেন জানি সাৱধানে শুনা সবে নৰে নাহি ধৰ্ম কৃষ্ণ কথা শ্ৰৱণত পৰে তপ জপ যজ্ঞ মহা দান তীৰ্থ স্নান কোটি ভাগু নুহি কৃষ্ণ কথাৰ সমান পৰীক্ষিত নৃপে পাছে পুচন্ত শুকত চন্দ্ৰ সূৰ্য বংশৰ কহিলা কথা যত পাছে নাৰায়ণে যদু বংশে অৱতৰি কহিও কেন কৰ্ম কৰিলন্ত হৰি শুনি মুনি বুলিলন্ত ধন্য পৰীক্ষিত মাধৱৰ কথা তয়ে কান্ত ভৈল চিত কৃষ্ণ চৰিত্ৰ বাবে
শুনিও থুকে এই বুলি কহিবা ক আৰম্ভিলা সুকে এই উপজিলা ৰাজা হুয়া দৈত্যয় সংখ্যাত বলৰদৰ পত কৰে সন্ত কবি ঘাত তাৰ ভাৰ সহিবেন পাৰিব সুন্ধৰি ব্ৰহ্মাত শৰণ লৈলা ধেনু ৰূপ ধৰি তনু ভয় ক্ষীণ পিৰি লোকে গুৰু ভাৰে তিনটি আছে মুখ আতি লুত কৰ ধাৰে এ হুমা হুমি কান্দন্তম নত মহাৰাগে নিবেদিলা দুখ সবে বিধাতাৰ আগে এ পাছে ব্ৰহ্মা দেৱে দুখ দেখি পৃথিৱীৰ ত্ৰিদেশে কহিতে গৈলা ক্ষীৰোদধি তীৰ লাগিলা মন্ত্ৰে মাধৱক আৰাধিত শুনিলা আকাশী বাণী ব্ৰহ্মা সমাধিত পাছে ত্ৰিদশক ব্ৰহ্মা বুলিলা বচন বিষ্ণুৰ দেশ শুনি উক দেৱগণ এই সংহাৰিবা হৰি পৃথিৱীৰ মহাভাৰ তুমি সবু হৈও যদু কুলে অৱতাৰ বসুদেৱ গৃহত খাই খ্যাতে নাৰায়ণ উপজিবা অৱশ্যে শুনিও দেৱগণ এ
পাছে দৈব কি কমাতি লন্ত দেব গণে এ থাকিও কমাও ভয় নকৰিবা মনে বিষ্ণু বাসা লৈলাই আহি গৰ্ভত তোমাৰ হেন দেখি ভৈল বৰ আনন্দ আমাৰ হে মাৰিবন্ত কংসয়াক নকৰিবা ভয় হে ৰাখিবন্ত যদু বংশ আমাৰ তনয় এ দৈব কি ক বুলি হেন আশ্বাস বচন এই আপোন থান কলৰি গৈলা দেৱ গণ এই শুকনি গদতি শুনি উক পৰীক্ষিত এই ৰোহিণী নক্ষত্ৰ যেবে ভৈল উপস্থিত পৰম শোভন কাল ভৈল সি বেলাত সুৰভি শীতল সোম গলবহে বাত এ দশু দিশ প্ৰসন্ন নিৰ্মলতাৰা গণ ই মধু কৰে গুঞ্জৰে পুষ্পিত দেখি বন এ পৃথিৱীত সুমংগল মিললয় পাৰ নদী নদ প্ৰসন্ন কজে জাতিস্কাৰ এই ভৈল মহা ষষ্ঠয়াতি সজ্জনৰ মন এই আকাশত তুতি কৰে সিদ্ধ মুনি গণ অসংখ্যাত দুন্দুভিচৰ গকচানি বাৱে অপেশ্বৰা নাচে বিদ্যা ধৰে গীত গাৱে বৰিষন্ত পুষ্প দেৱ মুনি নিৰন্তৰ সাগৰৰ লগত গৰ জন্ত জলধৰ মধ্যৰাতি আতি অন্ধ কাৰ ভৈল চন্ন সেই সময়ত জিলা নাৰায়ণ
গতি একবিধ মাত্ৰ পুনু নিৰ্গুণ ভকতি জ্ঞান কৰ্মে তীৰ্থে ব্ৰতে নকৰিয়া মন সুদৃঢ় বিশ্বাসে লৈও মুহূৰ্ত শৰণ মোৰ গুণ গণ মাত্ৰ কৰিব শ্ৰৱণ নিষ্কামে মুহূৰ্ত যায় নিমজয় নিৰ্গুণ ভকতি এহি কহিলো বুজাই মই সমেতো ভক্তি এৰা এৰি নাই যেন গংগা জল সমুদ্ৰত পৰে যায় নিৰ্গুণ ভকতি এহি কহিলো বুজাই মোৰ ভক্ত হব পুনু নিষ্কাম হুয় ই কথা নিশ্চয় শুনিও নিৰ্ণয় সালোক্য সমীপ্য মোৰ সাৰূপ্য আৱৰ সাজুজ্য সহিতে পাঞ্চ মুখ্য ৰুচিকৰ মোৰ সেৱা বিনে আক কদাপি বৈষ্ণৱে মই যাচি দিওঁ যদি তথাপি নলৱে যদি বোলা তেবে তারা ভজে কি কারণ ইহার উত্তর তেবে শুনায় কমন ভকতি সে মাতা তাহ বাৰ মহাফল তাত বিনে আন সবে দেখে অকুশল যোনো বোলা ব্ৰহ্ম সবে দেখে অকুশল যোনো বোলা ব্ৰহ্ম প্ৰাপ্তি ফল কৰি কয় শুনিও ক মাতৃ তেবে ইহাৰ নিৰ্ণয় মুক্তি পুনু ভকতিৰ প্ৰাসংগিক মাত্ৰ ভকতি কৰতে মুকুতিৰ হুৱে পাত্ৰ ভকতিৰ আগে মুখ্য কোন হয় ভকতিয়ে মোক আতি অধীন কৰ আৱেহি
ভকতিৰ শুনিও সাধন মুত সমৰ পিয়া কৰি বেক কৰ্মগণ সামান্যত মান্য উত্তম মত শতকাৰ দৰিদ্ৰত দয়া কৰি বেক বাৰম্বাৰ গীতা ভাগৱত শাস্ত্ৰ কৰিবে শ্ৰৱণ সাধু সংগে মোৰ নাম কৰিবে কীৰ্তন প্ৰাণীক নিন্দিয়া মুখ যিজনে পূজয় তাত মই তুষ্ট নহো জানিবা নিশ্চয় অৱজ্ঞা উপেক্ষা দেখ নিন্দা পৰিহৰি তেৱে মোক পুজিবেক ভক্তি ভাৱ কৰি অন্যথা পুজিলে মোক ফল কণা পাই স্বৰূপ কৰিয়া মই কহিলো আই যিজনে আপোন পৰ ভেদ কৰয় তাক মই ঘোৰ তৰ দিওঁ মৃত্যু ভয় ঘোৰ সংসাৰত যেই সেই জুনি যাই নাহি বিৰকতি তৈতে তৈতে দুখ পাই নাৰ কিশোৰীৰ পাই বিষ্ঠা মূত্ৰ খাই তভু তাৰ দেহ এৰি বাক ইচ্ছা নাই বিষ্ণুৰ মায়ায়ে আতি কৰিছে মোহিত তাতে আৰু আনন্দল ভয় প্ৰতিনিত কুটুম্বত মনে আতি কৰি আশকতি বৃদ্ধ সেৱাহীন ভৈল যিসব দুৰ্মতি সাধু সংগে মোৰ পাৱে নকৰে ভকতি এমন সংসাৰে ভ্ৰমে লোভিয়া দুৰ্গতি বুঢ়া বলধক যেন গৃহস্থে নাদৰে তাকু ভাৰ্যা পুত্ৰ সবে সেহি মত কৰে তথাপি পাপীৰ তাৰ
মহি বিৰকতি নলয় সাধুৰ সংগ নকৰে ভকতি জৰা ৰোগে শৰীৰক বিবৰ্ণ কৰিল মাথাৰ পকিল চুল দশন শৰীৰ বিষ্ঠামূত্ৰে সৰ্জা মাজে পৰিয়া থাকয় চতুৰ্ভীতি বেঢ়ি সবে কুটুম্বে কান্দয় কোৱা পিতৃ কৈত থৈয়া আশা দ্ৰব্য অচয় কাণৰ অধীন হুয়া উত্তৰণে দয় হৰি ৰাম হৰি ৰাম ৰাম কপিল বদতি শুনিও মানবী জীৱৰ নিকাৰ যত কৰ্মৰ ইচ্ছাই পুৰুষৰ যাই প্ৰৱেশয় উদৰত নাৰীৰ শৃংগাৰ সময় বেলাত ৰেত সহিতে যাই স্থিৰ শুনিতে একেলগ হুয়া উদৰ তলবে ঠাই এক ৰাত্ৰ ভৈলে দুই লগ হয় বৰ্তুল পঞ্চৰাত্ৰত দশম দিনত কঠিন হয় বদৰি ফলৰ মত পাছে দুই মাসে শিৰ বাহু আদি ভিন্ন হুৱে অংগ ছয় তৃতীয় মাসত লোম আদি নখ চিহ্নলিংগ উপজয় চাৰি মাসে মিলি সাত ধাতু হয় ক্ষুধা তৃষ্ণা পঞ্চমত ছয় মাস ভৈলে জাল যেন চৰ্মে বেঢ়য় তাৰ অংগত মাতৃৰ দক্ষিণ উদৰত ভ্ৰমে ক্ষণে সমযোগ যাই যেন মতে তৈতে বালক বাঢ়য় তাৰ কথা শুনাই অপ্যায়নী নামে
নারী গোট তার নারীত হুই আছে বন্ধ স্ত্রীর অন্তত সেহি মতে সিটো নারীর আছে সম্বন্ধ সেহি পথে যাই অন্ন পান রখ মাতৃয়ে যত ভুঞ্জয় তাত হন্তে সিটো সৱালৰ দেহ প্ৰতিক্ষণে বাঢ়ি যায় গাঁৱৰ বিষত প্ৰতিক্ষণে আতি প্ৰাণ হুৱে অন্তৰ্গত দুখীয়া জীৱৰ শুনিও কৰ দুখ হুৱে যেন মত জ্বলা টেঙালুন খাৰ আদি কৰি মাৱে খাই যত যত তাৰ ৰস যাই শৰীৰে পৰয় মূৰ্ছা যায় সেহি মত হাত ভৰি গল সমৰে বেঢ়ি আছে কুক্ষিত পৰিয়াশয় কিঞ্চিতে কংগ লৰিতে নপাৰে বাহাৰ শতক নয় মাতৃৰ গৰ্ভত পৰি আছো মই দ্বন্দ্বে যুগ সমজাই হাত থাকন্তেও যাৰ দুখ নাই প্ৰণামো তাহা নপায় পঞ্চভূত দেহে পৰি আছো মই বন্দী হুইয়া চিৰকাল ইটো দেহে যাক বান্ধিবে নপাৰে প্ৰণামো হেন কৃপাল যদি বোলাই তু অজ্ঞানীৰ বান্ধ জ্ঞানতে খে নিবৰ্তয় ঈশ্বৰ কৃষ্ণক প্ৰণাম কৰিলে ইহাত কিবা লাগয় আতেখে কৃষ্ণক সেবিবা লাগে তেবেখে কৃপা হয় কৃষ্ণ কৃপা বিনে জ্ঞানোপজয় কহিলো কৰি নিৰ্ণয় ঐ ৰাম হৰি ৰাম ৰাম